হেল্ল' মাই ডিয়াৰ বেকাৰ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। এইটো মই ফাৰ্ষ্ট কেক বনালোঁ আজি, আৰু চাওক ভাইটি ইমান এক্সাইটেড হৈ আছে মানে খাবৰ কাৰণে। এইটো মই ময়দাৰে বনাইছিলোঁ ঘৰতে, আৰু কমেণ্টত জনাব কেনেকুৱা লাগিলে দেখি। ফাৰ্ষ্ট মই ইয়াতে দুটা কণী এনেকৈ বিটাৰ দি বিট কৰি লৈছোঁ। মই আপোনালোকক দেখুৱাই যাম ইয়াত মই কি এড কৰিম, আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই যাব। আজি মই সম্পূৰ্ণ কেক কেনেকৈ বনাম আপোনালোকক দেখুৱাই যাম। দেন মই এতিয়া ভেনিলা এসেন্স দিম আধা চামুচ ইয়াত, যিহেতু মই ভেনিলা কেক বনাই আছোঁ। মই ইয়াতে গ্ৰাইণ্ড কৰি থোৱা মোৰ পিছা চেনিখিনি আধা কাপ মই ইয়াত এড কৰি দিম। জোখ অনুযায়ী আপোনালোকে দিব পাৰিব কিমান মিঠা লাগে। এতিয়া মই ইমানখিনি আধা কাপতকৈ অলপ কম চেনি এড কৰি দিছোঁ। কৰি আকৌ বিটাৰত বিট কৰি ভালদৰে গোটেইখিনি মিলাই দিব। দেন মই ইয়াত 3 চামুচ ভেজিটেবল অইল ৰিফাইন আপোনালোকে মিক্স কৰিব পাৰিব। ভালকৈ প্লেচ কৰি ল'লোঁ এণ্ড এনেকৈ 3 চামুচ ভেজিটেবল অইল ইয়াত মিলাই দিলোঁ। চামুচ ভেজিটেবল অইল মিলাই আকৌ আপুনি এবাৰ বিটাৰত 2-3 মিনিট বিট কৰিব লাগিব। তেল আৰু এয়া গোটেই কণী যিমানখিনি আছিলে চব বিটাৰত ভালকৈ বিট কৰি দিছোঁ। মই এটা বাতি লৈছোঁ এণ্ড হাফ কাপ মই ইয়াত ময়দা এড কৰিম। হাফ কাপ ময়দা এড কৰি ইয়াত মই গাখীৰৰ পাউডাৰ এড কৰিম। মই ইয়াত 4 ভাগৰ আধা কাপ মই মিল্ক পাউডাৰ এড কৰিলোঁ। মই ইয়াৰে 1 চামুচ বেকিং পাউডাৰ এড কৰিম। ইয়াত মই মেজাৰিং চামুচৰ 1 চামুচ বেকিং পাউডাৰ এড কৰিলোঁ। মোৰ স্পেচিয়েল ইনগ্ৰেডিয়েণ্টছটো হ'ল এইটো GMC এণ্ড CMC পাউডাৰ। এইটো দিলে কেকটো বৰ ধুনীয়াকৈ ফুলি আহে আৰু বিৰাট ধুনীয়াকৈ মেজাৰমেণ্ট চব কুছ মিলি যায়। মানে সেইটো কাৰণে আপোনালোকে এই পাউডাৰটো ইউজ কৰিব বা স্কিপো কৰিব পাৰে। অকণমান চুটকি বেকিং চ'ডা এড কৰিম। চ'ডাটো বেছি ইউজ নকৰিব আপোনালোকে। চ'ডাটো বেছি ইউজ কৰিলে খাবলৈ বৰ এটা বেয়া সোৱাদ আহিব, সেইটো কাৰণে অকণমান জাষ্ট মিক্স কৰিব। আৰু এইখিনি মিক্স কৰি এতিয়া মই যিখিনি কণী মই ফেটিছিলোঁ সেইখিনিৰ লগত মই এতিয়া ইয়াত এড কৰি দিম। মই মিক্স কৰাখিনিৰ লগত অকণমান এচামুচ ভিনেগাৰ মিলাই দিম। এই ভিনেগাৰটো দিলে কেকটো বৰ জালিদাৰ ধুনীয়া হয়, সেইটো কাৰণে মই এচামুচ ভিনেগাৰ মিলাই দিম। এয়া মই ভিনেগাৰ 1 চামুচ মিলাই দিলোঁ। এতিয়া এই গোটেইখিনি মিক্স কৰিব। মই এই স্পাচুলাৰ জৰিয়তে মই গোটেইখিনি মিক্স কৰিম। এইখিনি এতিয়া কোনো ধৰণৰ আৰু মিক্স কৰিলে সদায় এনেকৈ মিক্স কৰিব, যাতে গোটেইখিনি বস্তু মিলি যায়। আৰু এনেকৈ কৰাৰ পিছত উল্টা পাকেৰে নিদিব, কাৰণ ইয়াত বায়ুৰ যিবিলাক প্ৰেছাৰ এইটো সোমালে কেকটো বৰ ভাল নহয়, ফাটি থাকে, কেতিয়াবা ফুলি যায়। সেইটো কাৰণে যেনেকৈ মই মিক্স কৰিছোঁ তেনেকৈ মিক্স কৰিব। যদি এনেকৈ বৰ বেছি ঠিক হৈ যায় এইখিনি পনীয়া কৰিবলৈ অলপমান গাখীৰ বা পানী এড কৰিব পাৰিব। মই ইয়াত গাখীৰ এড কৰি দিম। মই ইয়াত ফ্ৰিজত থোৱা চিল গাখীৰ আছিলে আমুল গাখীৰৰ, এয়া মই ঠিক কৰিবৰ কাৰণে এড কৰি দিছোঁ। চাব পাৰিছে কি ধুনীয়া এটা ৰিবন কনচিষ্টেঞ্চিত মোৰ গোটেই বেকৰ কৰা ময়দা গোটেই মিশ্ৰণবোৰ কেনেকৈ ইমান ধুনীয়াকৈ এটা মিশ্ৰণ হৈ গৈছে। এতিয়া মই এইখিনি বেক কৰিবৰ কাৰণে মল্ডত ট্ৰান্সফাৰ কৰিব পাৰিম। এতিয়া কেক বনাবলৈ এইটো মল্ড লৈছোঁ। ইয়াত মই তেল অলপ গ্ৰীছ কৰি ল'ম, এনেকৈ ৰিফাইন অইল অলপ, ৰিফাইন তেল অলপ দি ভালকৈ ব্ৰাছেৰে গ্ৰীছ কৰি ল'ব লাগিব। কেও কাষে ধুনীয়াকৈ এনেকৈ লগাই ল'ব। সেইটো গ্ৰীছ কৰা হৈ গ'ল। এতিয়া গ্ৰীছ কৰাৰ পিছত মই এইখিনি মই ইয়াত ঢালি দিম।
মলটোত এয়া গোটেইখিনি মই মলটোত দিয়াৰ পিছত ছেট হ'বৰ কাৰণে অলপ সময় ৰাখি এনেকৈ ঠেকাই দিব। এতিয়া যিটোত বনাব এনেকৈ প্ৰিহিট কৰিব। অপেন কৰিবলৈ আহিছোঁ মোৰ কেকটো চাবলৈ আহিছোঁ কেনেকুৱা হৈছে। এয়া মই 2খন ঢাকনি দিছিলোঁ যাতে হাৱা ৱাও চাওক কিমান ধুনীয়া ফুলিছে। এণ্ড মই ইয়াত টুথপিক দি এটা চাম। ক্লিন আহিছে মানে এইটো হৈ গ'ল পাৰফেক্ট। চ' মই এতিয়া অফ কৰি দিম এণ্ড মোৰ কেক ৰেডি। এতিয়া এইটো ঠাণ্ডা হ'বৰ কাৰণে দিম, ইয়াৰ পৰা উলিয়াম। চ' এইটো ঠাণ্ডা হোৱাৰ পিছত মই আইচিং কৰিবৰ কাৰণে ক্ৰীমখিনি মই বিট কৰি ল'ম। দেখিছে ইমান ধুনীয়া স্পঞ্জি হৈছে আৰু বহুত ফুলিছে। এয়া মই আনি ল'লোঁ, ঠাণ্ডা হ'লে ডিমল কৰিম, কৰি লৈ পেলাই এইটো আইচিং কৰিম ধুনীয়াকৈ। বিটাৰ দি বিট কৰি আছোঁ, দেখাই যাওঁ আপোনালোকক ইমান ফৰ্মি হৈছে আৰু এইখিনি পাৰফেক্ট বিট হৈ গ'ল। চ' এইখিনি এতিয়া মই ফ্ৰীজত ৰাখিছিলোঁ 10 মিনিটমানৰ কাৰণে। চাওক কিমান ধুনীয়াকৈ ছেট হৈছে, ন ফৰ্মি। ইয়াৰ পৰা অলপ ক্ৰীম এনেকৈ ল'ব লাগিব। এতিয়া লৈ ইয়াত লগাব লাগিব। এতিয়া মই কেকটো এনেকৈ পলিথিন জাষ্ট বান্ধি থৈছিলোঁ, পলিথিনটোত যাতে ইমান তলৰ পৰা উঠাবা। এইটো ছেট কৰি ল'লোঁ। কেকৰ এইটো ছেট কৰি লোৱাৰ পিছত চুগাৰ চিৰাপখিনি মই এতিয়া এড কৰি দিম। চুগাৰ চিৰাপখিনি অকণমান গৰম হৈ আছে। চাৰিও কাষে এনেকৈ চুগাৰ চিৰাপখিনি মোৰ বহুত ভয় লাগি আছে বিকজ ফাৰ্ষ্ট টাইম এণ্ড কেনেকৈ মই যাতে কেকটো পূৰা ধুনীয়াকৈ ইভেনলি ফিনিচিং দিব পাৰোঁ তাৰ যত্ন কৰিম। এইটো এটা ছেকেণ্ড লেয়াৰটোৰ ওপৰত মই বহুৱাই দিলোঁ এনেকৈ ভালকৈ কেক হ'ব। দেন মই ওপৰত দি দিছোঁ আৰু মই অলপ চুগাৰ চিৰাপ আনিব লাগিব। ষ্টপ কৰি দিয়াচোন এইটো। চুগাৰ চিৰাপ দি মইচ কৰাৰ পিছত মই ক্ৰীম লগাবলৈ আৰম্ভ কৰিলোঁ। এনেদৰে ক্ৰীমখিনি স্প্ৰেড কৰি ভালদৰে লগাই দিব। আপোনালোকে যদি বিচাৰে অলপ বেছিও ক্ৰীম ইউজ কৰিব পাৰে, বাট মই যিহেতু ঘৰত নিজেই বনাইছোঁ চ' কম ক্ৰীম ইউজ কৰি লেছ ক্ৰীম দিয়ে মই বনাইছোঁ কেকটো। বিকজ যেতিয়া বাৰ্থডে কেকবোৰ মই অৰ্ডাৰ কৰি খাওঁ ন, তাত ইমান এটা বেছি মানে ক্ৰীম দিয়া থাকে, কেকটো ইমান কম থাকে আৰু লগে লগে ভাঙি যায়। চ' মই আজি ক্ৰীম লেছ কৰি নিজে কেক বেছিকৈ দি ঘৰতে কেকটো খাবৰ কাৰণে বনালোঁ। চ' টেষ্টটো বিৰাট ভাল হৈছিলে খাবলৈ। চ' এয়া বনাই আছোঁ মই। এতিয়া ফিনিচিংটো চাব আপোনালোকে। মোৰ হয়তো ফিনিচিংটো ইমান ভাল হোৱা নাই যিহেতু মই এই ফাৰ্ষ্ট টাইম কেক বনাই আছোঁ। এয়া ছাইডত লগাবলৈ আৰম্ভ কৰিলোঁ। ছাইডটো গোটেই ক্ৰীমেৰে কভাৰ কৰি দিব। ক্ৰীমেৰে ছাইডটো কভাৰ কৰি দি একচুৱেলি মোৰ মোবাইলটো ছুইচ অফ হৈ গৈছিলে, তাৰপিছত সেইটো কাৰণে ডেক'ৰেশ্যনখিনি মই দেখুৱাব নহ'লে। আমি এনেকৈ লাষ্টত কেকটো কাটি সকলোৱে মিলিজুলি খালোঁ। শেষৰলৈকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব।